ba ronga sor tum tame ronga asar tum tame la so long liki lat mundor tum tame ne tame la hai tum ki long liki pek pi de die fancy claim na ko স্যার যেটো খেৰণেৰ ঘটনা আছিল এটা সাম্প্ৰদায়িক মূৰ লৈছিল হেতু কোনো তাৰ ভিতৰত ঘটনা নহয় এটা মূৰ লৈছিল তাৰ পিছত এতিয়া তাৰ বিষয়ত কিবা আলোচনা মই কাৰণে হেতু ল'ব নালাগে হেতু আমাৰ কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত কৰা নাই কিন্তু কিছুমান দুষ্কৃতিকাৰী হৈছে এটো তেওঁলোকৰ যে মনোহজা কথাবিলাক কিছুমানে ওলাইছে আৰু কিছুমানে তেওঁলোকে যে ৰাজনীতিক ষড়যন্ত্ৰ হ'ব পাৰে তাতে এই লুকাই থাকে তাতে তৃতীয় শক্তিও হ'ব পাৰে তাতে সেইবিলাকৰ কাৰণে সেইবিলাক ঘটনা হৈছে আৰু তাৰ কাৰণে আমি কিছুমানৰ যিবিলাকৰ সেইবিলাকৰ ঘটনা হৈছে তেওঁলোকৰ মানে আইনত আমি ব্যৱস্থা কৰিবৰ কাৰণে আমি দিয়া হৈছে ঠিক আছে থেংক ইউ পিনে লিংগে নাম ক্লেম স্যার নোটিস পেন না Peklang mo pena na tum teklang po pena. Day. Sir, eviction jepan force kenan ko okay po la state government force la bigum jima. La si chingwai po pulo ke. La so pansin itum la sigu. Tia process ke pena pe claim po. Chok po kori. Lapu ka sir sir ini kacing wai nangli tum EPHLC party hoi pen ning samloma nili tum wan ajir ke ding la song bong che la salam che song lo ke ding masi la nilitum abang ke kipuke la keronia long chakali ingwai soy ben ke claim la sona bang ke claim nang ni puni tum bang ke anote komunal che plang da si BGR along le along corporate ta dola hala dak penda utset nang ko rason sini tung bang ke kipu alang litum claim po alang litum la pen ke ni tung ipu bang ke hala utset det pen hala tum pan 6 schedule ateng pen ke alang litung 6 schedule area lo ke dulong le la pot toy et nang jik po bang la ya la pen la ke toy et air prang ba toy bom nang po no mata ta ja tung ke aku long le ke me mu chot mu na tung ipu son long le ke me mu chot thai dam tho mat aku karbia tung ke chini ne aku jor thu bom pole le te alam ke la pu thak le po la wasi nil tung ke chuni ria bang ke mondol ke do an ka do we tum arong pa che dam lap ma si lo la so ka che plang ple de che kwan kam pa pe claim dam ma si Chok po bon te. Day na. এটা স্থায়ী শান্তি স্বাৰ্থত আপোনালোকে ইয়াত আজি আমাৰ এই সভাত অহাৰ কাৰণে মই আপোনালোকক সকলোলৈ মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আজি আমাৰ সভাত ইয়াত কাৰ্বি আংলঙৰ যিমানখিনি দল সংগঠন আছে ৰাজনীতি দল যিমানখিনি আছে লগতে ছাত্ৰ সংগঠন কাৰ্বি আংলং যিমান দল সংগঠন আৰু সকলো পলিটিকেল পাৰ্টি লগত লৈ আজি আমি কাৰ্বি আংলঙত যিবিলাক ইলিগেল ইনক্ৰচাৰ PGR BGR সেই সম্পৰ্কে আমি প্ৰায় 3 ঘণ্টা কৰি আমি আলোচনা কৰিছোঁ আলোচনা কৰি যাতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ সেইমতে আমি সিদ্ধান্ত এটা লৈছোঁ যে সুপ্ৰিম কোৰ্ট অৰ্ডাৰ মতে PGR BGR এইটো ইনক্ৰচাৰবিলাকৰ ইলেকশ্যন কৰিব লাগে বুলি এটা অৰ্ডাৰ আছে সেইমতে আমি সিদ্ধান্ত ল'লোঁ কালিৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা যিবিলাকৰ PGR BGR ইনক্ৰচাৰ আছে তেওঁলোকৰ কাৰণে কালিৰ পৰা আমি নটিচ দিয়া হ'ব তাৰ লগত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন সেইটো আমি স্কিম বনাব লাগে বুলি কৈছে মানে SOP বনাব লাগে বুলি কৈছে সেইটো আমি কালিৰ পৰা আৰম্ভ কৰিম আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিমানখিনি কাৰ্বি আংলঙত ইনক্ৰচাৰ আছে সেই গোটেইখিনি ইনক্ৰচাৰত আমি এটা চেল বনাম তেওঁলোকৰ সেই চেলটো কোন কোন এৰিয়া ইনক্ৰচাৰ আছে হলুনি চাৰ্কুল আৰু য'তে আমাৰ চিনিয়ান চাৰ্কুল ডিপু চাৰ্কুল দংকামকাম ৰেভিনিউ চাৰ্কুলৰ এলেকাত গোটেইখিনি ইনক্ৰচাৰ মানুহবিলাকক আমি সোনকালে ইলেকশ্যন কৰিবৰ কাৰণে আজি মিটিঙত সিদ্ধান্ত লৈছোঁ তাৰ বাহিৰেও যিবিলাকৰ PGR BGR বহবাস কৰা চৰকাৰী কামবোৰাবিলাকক আজি সিদ্ধান্ত লৈছোঁ তেওঁলোকৰ চৰকাৰী কামবোৰৰ পৰা আজিৰ পৰা তেওঁলোকৰ আমি
এপইণ্টমেণ্টটো বৰ্খাস্ত কৰিবৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে। তাৰ লগতে আমি সিদ্ধান্ত লৈছোঁ অসম চৰকাৰৰ লগত যোগাযোগ কৰি, কাৰণ ল' এণ্ড অৰ্ডাৰ অসম চৰকাৰৰ হাততে আছে, যিমান পাৰোঁ আমি সেই PGR BGR বসবাস কৰা মানুহবিলাকক আমি ইভেকশ্যন কৰিবৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ। আমি কাৰ্বি আংলঙৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত আমি কোনো ইভেকশ্যন নকৰে। ইয়াত সদায় এই PGR BGR বসবাস কৰা অকল বেলেগ বেলেগ মানে নন ট্ৰাইবেলৰ নহয়, ট্ৰাইবেলবিলাকক বসবাস কৰা আছে। ইয়াত কাৰ্বিও আছে, বড়োও আছে আৰু তিৱাও আছে, বিহাৰী আছে, বেংগলী আছে, নেপালী আছে, সকলো জাতি জনগোষ্ঠীবিলাক তাত বসবাস কৰি আছে ইনক্ৰচাৰ। তেওঁলোকৰ কাৰণে আমি এজ পাৰ সুপ্ৰিম কোৰ্ট অৰ্ডাৰ মতে আমি ইভেকশ্যন কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আজি। আৰু আমি সকলো জাতি জনগোষ্ঠীৰ লগত আমি সংঘাত নকৰোঁ। আৰু যিটো নেকি সুপ্ৰিম কোৰ্টৰ ৰায়দান দিয়া সেইমতে আমি সেইটো ইভেকশ্যন প্ৰচেছটো আমি কৰিম। ইয়াৰ ভিতৰত কিবা সুধিবলগীয়া আছে নেকি? কিমান ভূমি আছে এতিয়া বেদ